হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ আৰু সেইটোকে দেখাবৰ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ বোলো সকলোৰে সুবিধা হ'বৰ কাৰণে আৰু সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে। এতিয়া চাওকচোন ৰেচিপিটোৰ কাৰণে কিনো লৈছোঁ। মই আজি বনাম ইলিচ মাছ ভাপত দিয়া। এয়া ইলিচ মাছ ধুই কৰি ধুনীয়াকৈ থৈ দিছোঁ আৰু এয়া পিঁয়াজ সৰুকৈ এনেকৈ কাটি লৈছোঁ, নহৰু দুফুটামান এনেকৈ গোটাকৈ থৈছোঁ আৰু ইয়াত বগা সৰিয়হ আৰু নহৰু এনেকৈ বটি লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ আৰু এই মাছটো অকণমান ফ্ৰাই কৰি ল'ম, অকণমান তেলত দি ল'ম আৰু তাৰপিছত কুকাৰত দিয়া হ'ব। চাই থাকিব আপোনালোকে, এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰে আৰু চাই থাককচোন মই কেনেকৈ বনাওঁ। এয়া কেৰাহী এতিয়া গৰম হৈছে, মই মাছকণ অকণমান ভাজি ল'ম। অকণমান নিমখ হালধি সানি লৈছোঁ। এইটো নাভাজাকৈও ভাপত দিব পাৰি, কিন্তু আমি নাভাজাকৈ বেয়া পাওঁ, সেয়েহে অকণমান ভাজি ল'ম। অকণমান লৰাই দিম আৰু নমাই দিম। এইখিনি মাছখিনি অকণমান ভাজি ল'লোঁ। এই মাছখিনি নাভাজিলেও হয় আচলতে ভাপত দিলে, কিন্তু আমি নাভাজাকৈ বেয়া পাওঁ, সেয়েহে অকণমান ভাজি ল'লোঁ আৰু এইখিনিতো মই দেখাইছোঁৱেই। গোটেইখিনি যোগাৰ কৰি থৈছোঁ আৰু এতিয়া এই কুকাৰত দিম। এইটো কুকাৰ লৈছোঁ এটা আৰু এই কুকাৰত দিম। চাই থাকক আপোনালোকে মইনো কেনেকৈ দিওঁ কুকাৰত। এতিয়া এই মাছখিনি যে ভাজি থৈছিলোঁ, এতিয়া সেইখিনি ইয়াত এনেকৈ কুকাৰত দি দিছোঁ। এপিচ এপিচকৈ এনেকৈ বহাই দিছোঁ। এতিয়া তাৰ ওপৰতে এই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিছোঁ। এতিয়া দিম এই কেঁচা জলকীয়াকেইটা যে কাটি থৈছিলোঁ, এইকেইটা দিছোঁ কেঁচা জলকীয়াকেইটা। তাৰপিছত নহৰু অকণমান মই এনেকৈ গোটা কৰি ৰাখিছিলোঁ, এনেকৈ নহৰু দিলে খাই ভাল লাগে, সেয়েহে অকণমান নহৰু এনেকৈ গোটাকৈ ৰাখিছিলোঁ আৰু এইখিনি যিখিনি মই সৰিয়হ বটি থৈছিলোঁ তাৰ লগতে দি থৈছিলোঁ, নহৰু দি থৈছিলোঁ। ইয়াত যিমানখিনি দিছিলোঁ সিমানখিনিয়ে নহৰু দি থৈছিলোঁ আৰু এইখিনিও এতিয়া ইয়াতে ধুনীয়াকৈ দি দিম। এতিয়া অকণমান পানী দি পেলাই তাৰপিছত এতিয়া সোৱাদ অনুসৰি নিমখ দিম। এয়া নিমখ দিছোঁ আৰু অকণমান দি দিছোঁ। সোৱাদ অনুসৰি দিব আপোনালোকে নিজৰ জোখমতে আৰু প্ৰয়োজন অনুসৰি এতিয়া মই দিম হালধি দিছোঁ। এয়া 1 চামুচ। হালধি নিদিলেও হয়, কিন্তু বগা হৈ থাকিলে আমি বেয়া পাওঁ, সেয়েহে অকণমান হালধিও দি দিছোঁ। 1 চামুচতকৈ কম দিছোঁ। এয়া আধা চামুচ হালধি দি দিছোঁ আৰু এতিয়া ইয়াতে দিম অকণমান মিঠাতেল। এয়া মিঠাতেল দি দিলোঁ অলপ, প্ৰয়োজন অনুসৰি দিলেই হ'ল আৰু মিঠাতেলটো। এতিয়া অকণমান এইখিনি লৰাই দিছোঁ যাতে মাছখিনিত সোমাই যায়। কি হয় নাজানো, ময়ো এবাৰ প্ৰথম বনাইছোঁ আৰু গতিকে চাই থাকক আপোনালোকে। যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া এইখিনিতে মই অকণমান পানী দি দিছোঁ
য'ত মিক্সি বাতিটোত মই সৰিয়হ আৰু নহৰু গুড়া কৰিছিলোঁ তাতে পানী অকণমান দি এতিয়া ইয়াতে মই প্ৰয়োজন অনুসৰি ইয়াত পানী দি দিছোঁ। পানী বেছিকৈ দিলে বেয়া লাগিব, সেয়েহে অকণমান দিছোঁ। এয়া বন্ধ কৰি দিছোঁ। গেছত মই কুকাৰটো বহাই দিছোঁ আৰু এটা হুইচেল মাৰিলেই মোৰ তৰকাৰী হৈ যাব। হুইচেল মৰাৰ পিছত কিনো হয় আপোনালোকক দেখাম নিশ্চয়, আৰু চাই থাকিব আপোনালোকে। এয়া কুকাৰৰ হুইচেল মাৰিলে আৰু ঠাণ্ডাও হ'ল, এটা হুইচেল দিছোঁ মাত্ৰ। আৰু এতিয়া খুলি চাওঁ, আহকচোন বাৰু কি হৈছে। তেনে এয়া হৈ গ'ল। কেনেকুৱা হৈছে বাৰু নাজানো, খালেহে গম পাম, কিন্তু দেখাচোন ভালেই হৈছে আৰু গোন্ধটো বহুত ধুনীয়া আহিছে। আপুনি গোন্ধ কেনেকুৱা পাইছা? বহুত ভাল লাগিছে। ভাল লাগিছে? এয়া এনেকৈ মই এতিয়া চৰিয়াটোতে উলিয়াই থওঁ। আমাৰ মানুহ 4টা, সেয়েহে মানুহ জোখাই দিছোঁ মাছ। খুব ধুনীয়া গোন্ধ আহিছে, কি হৈছে নাজানো আৰু। ইলিচ মাছৰ তৰকাৰী হৈ গ'ল আৰু খাবলৈহে বাকী। খাই লৈ আপোনালোকক নিশ্চয় জনাম বাৰু কেনেকুৱা হৈছে। আৰু আপোনালোকে এনেদৰে বনাই চাবচোন, একেবাৰে সহজ পদ্ধতি, বনাবলৈ একেবাৰে সহজ, সকলোৱে বনাই চাব পাৰে। ঠিকে আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হোৱালৈকে। মই এয়া হৈ গ'ল বনাই খাবলৈকে, আৰু কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। এটা সহজ ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ, সকলোৱে ট্ৰাই কৰি চাব। আৰু ঠিকে আছে, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। বাই বাই।